মই আজি আপোনালোকক বেলেগ এটা ভিডিঅ' লৈ আহি গৈছোঁ দেখাবলৈ আপোনালোকক। আমি তিনিওজন আছোঁ, মোৰ লগত দীপংকৰ দা, নিউটন, আৰু আজি মানে মই আপোনালোকক গৰমপাৰা টি গাৰ্ডেনত দেখাই আছোঁ। আৰু আমি তিনিটাই নহয়, সৰু আৰু মলয় আগত গৈছে, আপোনালোকক দেখুৱাম। এতিয়া আপোনালোকক গৰমপাৰা টি গাৰ্ডেন দেখাবলৈ গৈ আছোঁ, চাই থাকক। আৰু আমাৰ আগত সৰু আৰু মলয় আগত গৈ আছে। আজি ভিডিঅ'টো ভাল লাগো ন। আৰু আমি এতিয়া গৈ আছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। মজা। আৰু মানে গাইছ, আমাৰ এই প্লেনটো মানে বহুত দিনৰ পৰা হোৱা নাই। সবকৈ মানে আমাৰ 5 জনৰ মাজত সবকৈ এটা ডিচিশ্যন হৈ গ'ল। তো ময়ো ভাবিলোঁ আপোনালোকক এটা অলপ দেখুৱাই আনো, অলপকৈ হ'লেও জেগা। বহুত দিন এনেকুৱা ভিডিঅ' কৰিব পৰা নাই, সেইকাৰণে মই আজি আপোনালোকক দেখুৱাবলৈ টি গাৰ্ডেন গৈ আছোঁ। ইয়াৰ পৰা গাঁৱলীয়া ৰাস্তাৰ দৰে আৰু কিবা এটা ভাল লাগিছে, পথাৰৰ মাজেদি, চাই থাকক। আৰু গাইছ পুৰা হাৱা লাগিছে, একদম নাকে কাণে একদম হাৱা। তো গাইছ আমি এতিয়া আহি বাগান পাৱাৰ দৰে হ'ল, প্ৰায় পালোৱে আৰু এতিয়া আমি গৈ আছোঁ, পালোৱে মেইন বাগানখন। আপোনাক গোটেই দেখাম বাগানৰ ভিতৰত ক'ত কি আছে, আপোনালোকে চাই থাকিব। আৰু ইয়াত চাওক, আমি বাগানৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ভিতৰলৈ আমি ধামাকা হোনেৱালা হে দেখলোঁ। ইয়াত চাওক, এই গৰমতো কি বঢ়িয়া ঠাণ্ডা পৰিৱেশ। ইয়াত আহি আপোনালোকে অলপ মনোৰঞ্জন কৰক। আৰু ইয়াতে চাহপাতবিলাক তৈয়াৰ হয়, বহুত দূৰ দূৰণিলৈ ইয়াৰ পৰা চাহপাতবিলাক বনাই পেলাই ছাপ্লাই হয়, ইয়াতে বনাই আৰু চাওক। আৰু এই জেগাখিনিৰ নাম হ'ল গৰমপাৰা টি গাৰ্ডেন। আপোনালোকে আহিব ইয়াত। তো গাইছ, এয়া জাষ্ট আৰম্ভহে, ভিতৰলৈ আৰু বহুত দেখা যাব আপোনালোকে, বহুত ডাঙৰ ডাঙৰ ভিতৰলৈকে। এয়া জাষ্ট আৰম্ভণিহে মানে। আৰু এতিয়া আমি আহি গ'লে অলপ বাগানৰ মাজত জিৰালোঁ। আৰু এতিয়া মই আপোনালোকক বাগানৰ পাত, চাহপাতৰ বাগানৰ পাত দেখাই দিছোঁ। এয়া চাওক পাতটো, এই পাতটোৰ পৰা মানে চাহপাত হয়, ভাবিলে কি আচৰিত বস্তু। আৰু এই চাহপাতে আৰু বহুত দেশত ছাপ্লাই হয় আৰু চাওক, এই কিমান ডাঙৰ বাগানখন চাওক। আৰু আজি এই বাগানখনত আহি এটা গান মনত পৰি গ'ল, জুবিন দাৰ, অলপমান শুনি লওক। চল চম্পা চল पैदल पैदल, चल चंपा चल पैदल पैदल, एक नंबर बगाने पतातला का मेरे बाबू साहब देख ले कुराई डिब पतले नाइपा बेपुरा तलब्रे नाइपा बेपुरा तलब्रे। এনে অলপ গাই দিলোঁ আৰু বাগানত আহিছোঁ যেতিয়া। এতিয়া গাইছ, মই আপোনালোকক বাগানৰ মাজত অলপ যাই খেলাই দেখাইছোঁ, বাগানৰ সৰু ৰাস্তাবিলাক। এতিয়া গৈ আছোঁ বাগানৰ মাজে মাজে, চাই থাকক অলপ, চাওক। আপোনালোকে ভাল পাব বাগানৰ মাজে মাজে কেনেকৈ চাহপাত ছিঙে তিৰোতাসকলে। ইয়াত বাৰু তিৰোতাসকলে চাহপাত ছিঙি থকা নাই এতিয়া বৰ্তমান, হ'লেও আপোনালোক মাজত আহি কেনে দেখুৱাই দিছোঁ অলপ, চাওক। এয়া চাওক, কি মজা লাগে বাগানৰ মাজে মাজে খোজকাঢ়ি। এইবিলাক গৰখে বনাই দিয়ে মাজে মাজে, তাতে ইয়াত পানী জমা নহয়, বাগান এই চাহপাতৰ গছবিলাক যাতে জেকা নালাগে, সেইবাবে ইয়াত নলা খান্দি দিয়া হয় ইয়াত। আৰু গাইছ, আপোনালোকেতো এটা কথা জানেই চাগে, গোটেই পৃথিৱীৰ ভিতৰত ফাৰ্ষ্ট ক'ত চাহ উৎপাদন হৈছিল? ফাৰ্ষ্ট হৈছিল চাইনাত, আৰু দ্বিতীয়তে হৈছিল ভাৰতবৰ্ষত। ফাৰ্ষ্ট চাইনাত আৰু দ্বিতীয়তে ভাৰতবৰ্ষত চাহ উৎপাদন হৈছিল। গাইছ, আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু। তো এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ।